সো ভাবিছোঁ কি মই টাউনলৈ যাওঁ, টাউনলৈ গৈ চকা পামচাৰকে মাৰি আহোঁগৈ। বাকী হয়তো কালিলৈ টিংখাঙৰ ফালে যাব লগা হ'ব পাৰে। তো এতিয়া ভাল কৰি আনি ঘৰত অনাৰ পিছতহে মোৰ মনটো শান্তি লাগিব যে সিও ভাল হৈ আহিলে। গাইজ মানে বাইকখনৰ যেতিয়া মই এইটো অৱস্থা দেখি যাওঁ ন, যেতিয়া মানে ইয়াৰ কোনোবা এটা পাৰ্টছ খুলি দিয়ে বা এতিয়া চকাটো খুলি দিলে, মই এতিয়া বাইকখন দেখিবলৈ কেনেকুৱা লাগিছে। চ' এইটো অৱস্থাত মানে কি হয়, মোৰ বহুত দুখ লাগে। কি ক'ত ইউটিউবত দিম আকৌ আজি এইটো মানে মই বনাই আছোঁ ন, এতিয়া ধুনীয়াকৈ বনি আছোঁ। নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল HK ব্লগ। আজি মানে ৰাতিপুৱা শুই উঠি বহুতখিনি কাম কৰা হ'ল। চ' ভিডিঅ'টো বনাব নহ'ল। বহুতখিনি কাম মানে এনেকুৱা একো ডাঙৰ কাম নহয়, সাধাৰণ সৰু সুৰা কাম আৰু ঘৰৰ। আপোনালোকেতো জানেই ঘৰৰনো কামখিনি কিবা কাম বুলি কোৱা যায় জানো। চ' আজি ভাবিলোঁ কি মই অলপ টাউনৰ ফালে ওলাই যাম বুলি ভবাৰ পাছতে দেখা পালোঁ আজি হিৰো অলপ প্ৰব্লেম দি দিলে। চ' আপোনালোকে ভাবিছে চাগে হিৰো বুলি কওঁতে মই কাৰ কথা ক'লোঁ আৰু কোনে প্ৰব্লেম দিলে। তেন্তে ব'লক আপোনালোকক দেখাওঁগৈ মোৰ হিৰো কোন। ইয়াৰ ভিতৰতে আছে হিৰো। আপোনালোকে চাগে লাহেকৈ ধৰিব পাৰিছে কাৰ কথা কৈছোঁ। এয়াই হৈছে মোৰ হিৰো। মানে প্ৰব্লেমটো কি হ'ল, এইফালে পূৰা চকাত পাম নাইকিয়া হৈ গ'ল। চ' এতিয়া মই ভাবিছোঁ কি পামচাৰ হ'ল নে মানে হাৱাটো নাইকিয়া হৈছে, মই গম পোৱা নাই। চ' ভাবিছোঁ কি মই টাউনলৈ যাওঁ, টাউনলৈ গৈ চকা পামচাৰকে মাৰি আহোঁগৈ। বাকী হয়তো কালিলৈ টিংখাঙৰ ফালে যাব লগা হ'ব পাৰে। সেইবাবে ভাবিছোঁ আজি চকা পামচাৰটো মাৰি লওঁ, নহ'লে প্ৰব্লেম হ'ব। কাৰণ কাইলৈ টিংখাঙলৈ যাবলৈ ৰাতিপুৱা দোকান মুকলিব। চ' দোকান মানে পামচাৰ মৰা দোকান। চ' দিনে পোহৰে আজিয়ে ভাল কৰি লোৱাটো মোৰ বাবে ভাল হ'ব। তেন্তে ব'লক গাইজ, মই প্ৰথমে গা পা ধুই অলপ মানুহটো চাফা হৈ লওঁ, তাৰপিছত যাম টাউনৰ ফালে ওলাই আৰু তাতে বাইকখন ঠিক কৰি ল'ম। গাইজ মই ধুনীয়াকৈ এতিয়া গা পা ধুই মেলি আহি ৰেডি হৈ গ'লোঁ। এতিয়া যাওঁ মই টাউনলৈ গৈ ধুনীয়াকৈ মোৰ হিৰোক ভাল কৰি আনোগৈ। বেমাৰত ভুগি আছে হিৰোৱে। চ' এতিয়া ভাল কৰি আনি ঘৰত অনাৰ পিছতহে মোৰ মনটো শান্তি লাগিব যে হিৰো ভাল হৈ আহিলে। চ' এতিয়া মই যাওঁ, নহ'লে মোৰ প্ৰব্লেমো হয়। ওলাই মেলি গৈ থাকোঁ বাইকখন লৈ, আৰু বাইকখন যদি বেয়া হৈ থাকে মোৰ বহুত প্ৰব্লেম আহি যায়। চ' এতিয়া মই তাক নি ভাল কৰি আনোগৈ। আৰু গাইজ এটা কথা কওঁ মাজতে, মই মানে চুলিখিনি অলপ দীঘল কৰি আছোঁ। ত' মোৰ এই যোনটো হেয়াৰ ষ্টাইলটো কেনে লাগিছে ক'ব। আৰু এইখিনি অলপ বেছি দীঘল হৈ গৈছে বাৰু, তথাপিও যদি আপোনালোকৰ এই হেয়াৰ ষ্টাইলটো বেয়া লাগিছে তেন্তে কমেণ্ট কৰি জনাওক যে বেয়া লাগিছে বুলি। তেতিয়া মই এইখিনি কাটি আনি চুলিখিনি আৰু এই দাড়িখিনিও লগতে কাটি দিম। যদি ভাল লাগিছে বুলি কয় তেন্তে আৰু দীঘল কৰিবলৈ চেষ্টা কৰিম। তেন্তে এবাৰ কমেণ্ট কৰি দিয়ক ভাল লাগিছে নে বেয়া লাগিছে। এতিয়া ব'লক আমি হিৰোক ভাল কৰি আনোগৈ। গাইজ মই এতিয়া ঘৰৰ পৰা ওলাই আহিছোঁ। ঘৰৰ পৰা ওলাই আহি মানে বাইকখন ঠেলি আনিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু ঠেলি আনিব নোৱাৰিলোঁ। কাৰণ আজিকালি বাইকবিলাকৰ যিমান ৱেট, আপোনালোকেতো চাগে বাইক চলাই প্ৰায়বিলাকে আৰু গম পায় বাইকৰ কিমান ৱেট। এই বাইকখনৰ ৱেটটো বেছি হোৱাৰ বাবে মই মানে ঠেলি আনিবলৈ অকণমান প্ৰব্লেম হৈ গ'ল। চ' কি ভাবিলোঁ অলপ চলাই নিওঁ যেন তেন, টাউন পালেগৈ হ'ল। আৰু আমাৰ এই 200 মিটাৰমানহে ৰাস্তাটো অলপ বেয়া, বাকী পকা ৰাস্তাই পাম, হাইৱে, নেশ্যনেল হাইৱে। চ' নেশ্যনেল হাইৱেত চলাই যাব পাৰিম ধুনীয়াকৈ। মুঠতে ভগৱানক এটাই চিন্তা কৰিছোঁ আৰু যাতে পামচাৰটো বেছি ডাঙৰ হৈ নাযায়, যেন তেন পাবগৈ লাগে দোকান আৰু ভালদৰে। বাকী দোকান পোৱাৰ পিছত ভাল হৈ যাব, তাৰপিছত আৰু টেনশ্যন নাই। চ' এতিয়া মুঠতে যেন তেন চলাই মেলি যাওঁ আৰু লাহে লাহে। বেছি স্পীড চলাব নোৱাৰোঁ, বেছি স্পীড চলাবলৈও ভয় লাগি আছে। যদি কিবা কাৰণত পামচাৰটো ডাঙৰ হৈ যায় তেতিয়া অলপ প্ৰব্লেম হৈ যাব। কাৰণ পামচাৰটো মাৰিব নোৱাৰিলে মই আকৌ টায়াৰ চেঞ্জ কৰিব লাগিব। এটা টায়াৰ চেঞ্জ কৰোঁতে 3000 মান লাগে। চ' কি হ'ব আৰু উপায় নাই। 3000 হাতত থকা হ'লেতো ইমান দিনে বাৰু পিছ চকাটো টায়াৰ চেঞ্জ কৰিয়ে দিলোঁহেঁতেন মই, কাৰণ পিছ চকাটোত মোৰ পামচাৰ বহুতখিনি ওলাই আছে। এয়া গাইজ মই টাউন আহি পালোঁহি। টাউন অহাৰ পিছতে এতিয়া দোকানৰ মানুহজনে প্ৰথমে পাম্পটো চেক কৰিছে। চেক কৰি ইয়াতে চাব।
চাৰি কেলে কৈছে এইটো ৰিমটো কাৰ্বন হৈ গৈছে এইটো চাফা কৰি দিয়ক খুলি মেলি ধুনীয়াকৈ ডাইৰেক্ট খুলিব লাগিব এইটো উপায় নাই হাৱাটো দিব টিউবলেছ হ'লে বৰ দিগদাৰ নেক্সট মই কেইটা চেঞ্জ কৰি দিম টিউব লগাই দিম ইয়াৰ ভিতৰত টিউব লগাব পাৰি নাই ডাইৰেক্ট গাইজ মানে বাইকখনৰ যেতিয়া মই এইটো অৱস্থা দেখি যাওঁ ন যেতিয়া মানে ইয়াৰ কোনোবা এটা পাৰ্টছ খুলি দিয়ে বা এতিয়া চকাটো খুলি দিলে মোৰ এতিয়া বাইকখন দেখিবলৈ কেনেকুৱা লাগিছে চ' এইটো অৱস্থাত মানে কি হয় মোৰ বহুত দুখ লাগে কাৰণ বাইকখন বহুত কষ্টৰে লোৱা আছে চ' এতিয়া মই এইটো অৱস্থাত বাইকখন খুলি চাওক আপোনালোকে ভাবি চাওকচোন কেনেকুৱা বেয়া লাগিছে এতিয়া মোৰ মানে অন্তৰখনে গম পায় আৰু কিমান দুখ লাগিছে চকাটো চাব গাইজ বৰ বেলেগ ছিষ্টেমত খুলি দিয়ে ৰং ন ৰং মাৰিছে কোনোবাই ৰং নহয়তো লেতেৰা সোমাই গৈছে ৰং নহয় ৰং ক'ত চকা মাৰিব এতিয়া মানে গাইজ যোনটো মোৰ ভাগৰ চকাৰ ৰিং তাতে এতিয়া টায়াৰটো ফিক্স কৰি আছে টায়াৰটো ফিক্স কৰি মোৰ বাইকখনত ধুনীয়াকৈ ইয়াতে লগাই দিব ত' ধুনীয়াকৈ এতিয়া ফিক্স কৰি পিনে হাৱাটো ভৰাই ল'ব ভৰাই মেলি মোৰ বাইকত ধুনীয়াকৈ নিজৰ জেগাত নিজৰ বস্তু লগাই দিব এতিয়া মোৰ বাইকখন ঠিক কৰি কমপ্লিট হৈ গ'ল মই এতিয়া ফাৰ্ষ্ট যাওঁ তেল ভৰাই লওঁগৈ তেল ভৰাই ঘৰলৈ যাম বহুত ভোক লাগি আছে আজি ৰাতিপুৱাৰ পৰা ভাত খোৱা নাই অকল মেগী খাই আছোঁ এতিয়া বাইকখন কমপ্লিট হোৱাৰ পিছতহে মনটো শান্তি লাগিছে এতিয়া 2-3 দিন চাই লওঁ যদি আকৌ প্ৰব্লেম দিয়ে তেতিয়া নেক্সট আৰু টিউবলেছ নহয় টিউব থকা টায়াৰ কৰি ল'ম ভিতৰত মানে টিউব লগাই দিম ভাবিছোঁ আৰু এতিয়া আজি হঠাৎ ওলাই অহাৰ কাৰণে টিউবটো লগাই নিদিলোঁ তেন্তে ব'লক আমি গৈ থাকোঁ গাইজ মই আহি এতিয়া ঘৰ পাওঁ হৈছোঁ একদম ওচৰ পাই গ'লোহি আৰু 100 মিটাৰ 50 মিটাৰ দূৰ আছে বাইকখন মানে কি হয় গাইজ চলাই বহুত ভাল লাগিছে এতিয়া কাৰণ বহুত দিনৰ পৰা চকাটো প্ৰব্লেম দি আছিলে মই ধৰিব পৰা নাছিলোঁ এতিয়া চকাটো প্ৰব্লেম দি আছে হাৱা চেক কৰাওঁ হাৱাটো ভালদৰে ভৰাই আনো আকৌ অলপ দেৰি পিছত হাৱাটো নাইকিয়া হৈ যায় প্ৰব্লেমটো মানে ভাবিছোঁ পামচাৰ ওলাইছে নেকি পামচাৰ ওলোৱা নাছিলে মই এতিয়া পামচাৰ ওলাইছে বুলি বুজিছিলোঁ কিন্তু পামচাৰ ওলোৱা নাই চকাটো চাই দি মানে আপোনালোকক দেখাইছোঁ যে কাৰ্বনখিনি দেখাইছিলোঁ সেই কাৰ্বনখিনি দি মানে চব হাৱাটো ওলাই আছিলে কাৰ্বনখিনিৰ কাৰণে চকাটো অলপ টায়াৰটো আৰু ৰিংটো মাজত অলপ ডিভাইড আহি আছিলে ত' সেইটো এতিয়া হাৱাটো ওলাই আছিলে এতিয়া কোনো প্ৰব্লেম নাই পূৰা ভাল হৈ গ'ল এতিয়া চলাই বহুত স্মুথ লাগিছে কাৰণ প্ৰব্লেমটো ঠিক হৈ আহিলে কি ক'ত ইউটিউবত দিম আকৌ আজি এইটো মানে মই আৰু বনাই আছোঁ ন এতিয়া ধুনীয়াকৈ বনি আছে এটা দিছিলে নি কালি খেৰ আনিলো নেকি দিছিলে অঁ খেৰ আনিব গৈছিলোঁ আকৌ ক'বা এই ৰাইডাঙৰ 2:30 বাজিলে কেইটাত আহিবি 3টাত আহি যাবি দেৰি নকৰিম ভাতটো খাই লওঁগৈ হ'ব শুনোদা এই টাউনৰ পৰা আহিলোগৈ চকাটোৱে অলপ প্ৰব্লেম দি আছিলে তই যা আহি যা 3টা বজাত অঁ 3টা আহি আছো যা অঁ হা কি কথা কোন লৈ যাবি আকৌ তই লগতে লৈ যাবি মই ভাতটো খাই লওঁ তই বুটুক লৈ আহি যাবি
আৰু ঘৰত সোমাই লওঁ, সোমাই গৈ খানা পিনা খাওঁগৈ। বহুত ভোক লাগি আছে গাইছ, মানে বহুত ভোক লাগি আহিছে টাউনৰ পৰা ৰাতিপুৱা মেগী খাই যোৱা। এতিয়া এই বাদাম পকৰা লৈ লৈছোঁ লগত, আৰু জাতিলাও দালি আছে। বাদাম পকৰা আৰু জাতিলাও দালিয়ে ভাতকেইটা খাই দিছোঁ। বহুত ভোকত আছোঁ আৰু চব্জি বনোৱা আছে, সেই চব্জি মানে মই নাখাওঁ। কি আছে, ওলকবি চব্জি, পাহৰিয়ে গৈছোঁ, মগজৰ পৰা ওলাই গৈছে, মানে ভোকত আছোঁ ন। ওলকবি চব্জি মই খাই বেয়া পাওঁ, চ' মই ওলকবি চব্জি ভাত নাখাওঁ। সেইবাবে মই জাতিলাও দালিৰ লগত বাদাম পকৰা লৈ ল'লোঁ। এতিয়া বাদাম পকৰাই ভাতকেইটা ধুনীয়াকৈ খাই দিওঁ বুলি ভাবিছোঁ। বহুত টেষ্টি হৈছে খাই, আপোনালোকে এনেকৈ খাই চাব দালিৰ লগত চানা বা বাদাম পকৰা লৈ। বহুতে চাগে খায়েই, বহুত টেষ্টি লাগে গাইছ। মই এতিয়া ধুনীয়াকৈ ভাত পানী খাই মেলি আহিলোঁ। এতিয়া মানে অলপ শুওঁ বুলি ভাবিছিলোঁ, শুবলৈ মন গৈছিলে, কাৰণ মোৰ মানে দিনত এটা শুৱা অভ্যাস আছে। চ' ভাবিছিলোঁ অলপ শুই লওঁ, কিন্তু ভাইটিকেইটাই ক'লে যে ওচৰৰ ভাইটি দুটা আহিব, এনেই অলপ তেহেঁতৰ লগত খেলি দিলে তেহেঁতি ভাল পায়, তেহেঁতকো অলপ মনোৰঞ্জন দিওঁ আৰু ময়ো অলপ মনোৰঞ্জন পাওঁ, কাৰণ মই খেলি বহুত ভাল পাওঁ। চ' ভাবিছোঁ কি তেহেঁতৰ অলপ খেলি দিব লাগিব, কাৰণ তেহেঁতি মোক ক'লে যে অলপ লগত খেলি দিব লাগে। চ' এতিয়া গাইজ শুবতো নাপাওঁ, যদি সিহঁত নাহে তেতিয়া অলপ শুম, যদি সিহঁত আহে তেন্তে তেহেঁতৰ লগত খেলিম অলপ। খেলি উঠি যেতিয়া অলপ গধূলি হ'ব, গধূলি হোৱাৰ লগে লগে মানুহৰ ঘৰত যাম আজি বিহু খাবলৈ। বিহুত আজি বিহু বুলি চাহৰ লগত কি কি খুৱাই মোক চাম আৰু খাম, নে কি কয় গাইজ? এতিয়া ক্ৰিকেট খেলিবলৈ আহি গ'ল পোৱালিকেইটা, চাওক কিমান ডাঙৰ ডাঙৰ প্লেয়াৰ দিছে। এইকেইটা চাইকেল লৈ আহি আছে, সিহঁতৰ লগতে অলপমান ধেমালি কৰিম, খেলিম। আৰু খেলিবলৈও মানে কি হয়, পথাৰখন একদম অৱস্থা নাইকিয়া হৈছে, ওখৰা মোখৰা, তথাপিও ইয়াতে এনেই খেলিম। আৰু কি হ'ল, কি খেল? ক'ত খেলিবি? পিচখন চাচোন, ক'ত পিচ আছে ইয়াত? বেটখন ভাল লাগিছে, চাওঁ দেখাই দে এবাৰ, দেখাই দে বেটখন, দেখাই দে চাওঁ, বলটো দে, বেটখন দেখাই দে এবাৰ, বেটখন এবাৰ দেখাই দে আকৌ, মজা বেট বনাইছে আকৌ দেই। গাইজ মানে কি হ'ল, পোৱালিকেইটা অকণমান খেলিলোঁ, তাত মানে কি হয়, পিচখন আমাৰ একদম বেয়া খেলিবলৈ, ওখৰা মোখৰা, এখন পিচ নহয় একচুৱেলি পথাৰ হয়। আৰু এইফালে আকৌ ইহঁত ল'ৰা কিছুমানে মিলি ইয়াত এখন পিচ বনাই থৈছে পথাৰৰ মাজতে, সেইখন পিছত খেলিবলৈ আহি আছোঁ মই। ইয়াত মোক খেল আপোনালোকে চাবলৈ নাপাব, কাৰণ ভিডিঅ' কলৰ মানুহ নাই, কিন্তু তথাপিও ইয়াত ভাল খেলিম, আশা ৰাখিছোঁ মই নিজকে যে মই ইয়াত ভাল খেলিম বুলি, আৰু ইয়াত খেলিবলৈ আহিছোঁ। ইয়াত এখন ধুনীয়া পিচ বনাই ৰাখিছে। এইফালে আমাৰ কৃষ্ণ ফুলকৰ আহিলে, কৃষ্ণ ফুলকৰ ভাল প্লেয়াৰ। এইপিনে কোন আছে? কৃষ্ণ ফুলকৰ লগত বেবে আছে, বেবে আৰু কৃষ্ণ ফুলকৰ টিম ভাগ কৰা। এতিয়া ক্ৰিকেট খেল হ'ব ইয়াতে, ইয়াত ধুনীয়াকৈ এখন পিচ বনোৱা আছে, পথাৰৰ মাজতে ভাল লাগিব খেলি ইয়াত। চ' ইয়াত এতিয়া আমি খেলখন খেলি লওঁ। ভিডিঅ' যে যি দিম বকি আছা, ইমান ডাঙৰ বেটখনটো লগা নাই। গাইজ পূৰা ভাগৰ লাগিছে, ঘামি পূৰা চাওক অৱস্থা কেনেকুৱা হৈ গৈছে। ক্ৰিকেট খেলিলোঁ পূৰা, এতিয়া সন্ধিয়া গ'ল, আৰু আমাৰ ৰঙিলী কাজলীহঁতক মায়ে বান্ধিলে, যিহেতু মই গেম খেলি থাকিলোঁ। আৰু এতিয়া পূৰা ভাগৰ লাগিছে, মুখ হাত চুক হাত ধুই মেলি এতিয়া যাম বিহু খাবলৈ, কাৰণ আপোনালোকক কৈছিলোঁ যে আজি বিহু খাবলৈ যাম, কাৰ ঘৰত কি খুৱাই চামগৈ। চ' আজি বিহু খাবলৈ যাম, আৰু এতিয়া মুখ হাত চুক হাত ধুই পূৰা ফ্ৰেছ হৈ মেলি অলপ
গৰম লাগিছে, ভাগৰ লাগিছে, অলপ ঠাণ্ডা হৈ লওঁ, তাৰপিছত যাম আৰু কি খুৱাই খাম নে কি কয় গাইজ। যেতিয়া মই মুখ হাত ধুই ধুনীয়াকৈ ড্ৰেছ পাতি চেঞ্জ কৰি বিহু খাবলৈ যাবলৈ ৰেডি। এতিয়া ব'লকচোন যাওঁ। প্ৰথমে কাৰ ঘৰ মই গৈ থাকোঁতে চিন্তা কৰিম। এতিয়া ফাৰ্ষ্ট ঘৰৰ পৰা ওলাই লওঁ, তাৰপিছত যাম এঘৰ এঘৰকৈ লাহেকৈ। কেইঘৰত সোমাওঁ ঠিক নাই বাৰু, কিন্তু সোমাম আৰু। আমাক আকৌ বিহু বুলি উলিয়াই দিলে সাজ আৰু মাছ, বহুত ভাল লাগিল খাই। যেতিয়া মই বিহু খালোঁ, আপোনালোকে দেখিলে বিহু কি খালোঁ, আৰু সেয়াই আমাৰ বিহু। আৰু বিহু খাই আহি এতিয়া জাষ্ট গৰমাইছোহি। তেন্তে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। বাই বাই।